ভাল লাগিছে নিজৰ জেগাত আকৌ আহি পাইছোঁ বহুত দূৰ মূৰত আৰু সকলোকে লগ পাম কাইলৈ ভাল 50 বছৰ ভৰিছে এই সময়ত বিশেষকৈ আজিৰ এই দিনটোত আপোনাৰ বিশেষকৈ কালৈ বেছিকৈ মনত পৰিছে আচলতে আজিৰ দিনটো মালে 1992 চনৰ পৰা আজিৰ এই পৰিক্ৰমাটো এটা যদি আমি ঘূৰি চাওঁ জুবিন দা আজিৰ দিনটোত বিশেষ দিনটো আপুনি কি তেনেকৈ চালে মোৰ 30 বছৰ বয়স আছিল 50 নহয় জেবি কলেজত পঢ়িছিলে এতিয়া সন্মুখত জেবি কলেজৰ সন্মুখতে আজি আপোনাৰ জন্মদিনৰ অনুষ্ঠান সেইটো আৰু ভাল লাগিছে কাৰণ জেবি কলেজতে পঢ়া হায়াৰ ছেকেণ্ডেৰী এবাৰ পাছ কৰিছোঁ ঘূৰি ফুৰা আৰু সকলো আহিলে ভাল লাগিব কাইলৈ মই নিজৰ মতে আছিলোঁ এতিয়াও নিজৰ মতে আছোঁ তেতিয়াও নিজৰ মতে আছিলোঁ যোৰহাটৰ ঢেৰ স্মৃতি আছে কিমান কম শেষ কৰিব নোৱাৰি মই 12 কিলোমিটাৰ চাইকেল চলাই সাঁতুৰিবলৈ যোৱা মানুহ বঙালপুখুৰীৰ পৰা যোৱা একদম ৰিচাৰ্চ লেবৰেটৰী প্ৰায় 12 কিলোমিটাৰ হয় তেতিয়া ৰাস্তা ঘাটো ইমান ভাল নাছিলে চাইকেল চলাই যাওঁ সাঁতুৰি আকৌ গধূলি ঘূৰি আহোঁ সেইবিলাক মোৰ পাগলামি আছিলে আৰু জাপি পিন্ধা ল'ৰা প্ৰথম জাপি পিন্ধি কলেজত লগ যোৱাৰ হিৰ' নহয় মোৰ BMX আছিলে এভন BMX কাৰণ আছিলে অসমত প্ৰথম অৰ্ডাৰ কৰি আনিছিলোঁ চ' নকৰা কাম কিছুমান কৰিছোঁ আৰু জেবি কলেজত মই কেতিয়াও আজিলৈকে মই যিমান দিন পঢ়িলোঁ মই এদিনো ইউনিফৰ্ম নিপিন্ধিলোঁ সদায় নিজৰ ষ্টাইলত যাওঁ নিজৰ ক্লাছৰ পৰা উলিয়াই দিলেও মই একো নাই মই বেয়া নাপাওঁ অ'কে কাৰণ ক্লাছ কৰিব মনেই নাই মোৰ কাম বেলেগ ৰাজমাহ পুখুৰীত সাঁতোৰো তাত চাগে কোনেও সাঁতোৰা নাই আজিলৈকে পুৱা উঠিয়ে জুবিন গাৰ্গৰ প্ৰথম কামটো কি হ'ব জন্মদিন উপলক্ষে যোৰহাটত আই থিংক গছ পুলি ৰোপণ আছে বৃক্ষৰোপণ আছে তাৰপিছত আৰু কিবা কিবি আছে কাৰ্যসূচী মানুহ আহিব ল'ৰা ছোৱালী আহিব